নমস্কাৰ। আজি এটা পুনৰ সুখবৰৰ আপোনালোকৰ দিবৰ বাবে মই ভিডিঅ' বনাইছোঁ। যিসকল ভাইটি ভণ্টি দাদা বাইদেউ সকলে ছাগলী প্ৰেমিক হয় বা ছাগলীৰ লগত জড়িত আছে, পুহিবলৈ মন কৰি আছে, তেখেতসকলৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। এতিয়া মই আপোনালোকক কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ তাক ক'বলৈ গৈছোঁ। আপোনালোকে যিসকলে ছাগলী পুহিম বুলি ভাবি পেলাই যে ছাগলী কিনি পেলাই মই পুহিম তেনেধৰণে ভাবি আছে, গতিকে তাৰ কাৰণে মই আপোনালোকক ভাল সঁচৰ ছাগলী দিবৰ কাৰণে মই মন কৰিছোঁ। মোৰ লগত বৰ্তমান F1, F2, F3লৈকে ছাগলী আছে। আপোনালোকে মন কৰিলে এই ছাগলীসমূহ নি পেলাই আপোনালোকৰ যি মনোভাৱ আছে সেই মনোভাৱক পূৰণ কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। এতিয়া মই আপোনালোকক সেই ছাগলীখিনি দেখাবৰ কাৰণে আগবাঢ়িছোঁ। আহক আমি আপোনালোকক ছাগলীখিনি দেখাই দিওঁ। আহা, ইয়াৰ পৰাই আৰম্ভ কৰিবচোন। এতিয়া এই ছাগলীজনী দেখিছে, এইজনী কথা কোৱা নাই, এইজনী ছাগলী ভালকৈ ক্ল'জ কৰি দেখুৱা। এইজনী ছাগলী F3 ছাগলী। গতিকে কেনেকুৱা সঁচটো দেখিছে আপোনালোকে। এয়া ছাগলী নি আপোনালোকে পুহিব পাৰিব। আৰু দ্বিতীয়তে আৰু বাকীবিলাকো মই দেখাই দিছোঁ। অকণমান আগলৈ আহা। আৰু এজন সেই আগৰ ক'লাজনী আহিছেনে, একদম আগৰ ক'লাজনী দেখিছেনে? সেইজনীও ছাগলী, তাই বৰ্তমান দুবাৰ জগিছে। সেই ছাগলীজনীও মই দিম, ৰাইজে যেনি বিচাৰে। তাইও বৰ ধুনীয়া পোৱালি দিয়ে। তাই F2 হয়। এইফালে আহক আৰু দেখাই দিওঁ। ছাগলীখিনি মানে ইফালে সিফালে খাই আছেতো। কাৰণ মোৰ ফাৰ্মখন আছে মাজতে, ইফালেও মানে খালী জেগা আছে, ঘাঁহ খাব পাৰে, আগফালেও খালী জেগা আছে, ঘাঁহ খাব পাৰে। গতিকে সিহঁত অলপ ইফালে সিফালে ঘূৰি ফুৰে। অকণ আঁতৰি যাব দেই। এই ঠেলাৰ ওপৰত আছে, ওচৰলৈ ক্ল'জ কৰিবা। ঠেলাৰ ওপৰত আছে এইজনী। তাই এতিয়া বৰ্তমান 3 মাহ হৈছে। এইজনী ছাগলী, তাইকো মই দিম বুলি ভাবিছোঁ। তাইও F2। আৰু তলত কোন আছে, এই তলতো সোমাই আছে। এইজনীও দেখা আহিছেনে ভালকৈ? এইজনী ছাগলীও আছে মোৰ যথেষ্টখিনি আছে। আপোনালোকে মন কৰিলে মোৰ লগত যোগাযোগ কৰিব। আৰু ফোন নম্বৰ মই দি দিম, তলত দি দিম। ফোনৰ যোগেদি আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। আৰু আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা ফলভাগী হ'ব, আপোনালোকৰ ভাল হ'ব। গতিকে আৰু বেছিকৈ আপোনালোকক আমনি নকৰোঁ, আহিব, ফোন কৰিব, চাই যাব। কেনেধৰণে মই ফাৰ্মখনো চলাইছোঁ তেনেকৈ চাইও যাব পাৰিব। ময়ো আশা কৰোঁ এইটো ভাল ব্যৱসায় আপোনালোকে কৰক নিশ্চয়। ইয়াৰ ফলৱৰ্তী আপোনালোকে নিশ্চয় পাব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। পুনৰ এবাৰ নমস্কাৰ।